মই মোবাইলটো লৈছো দেই। কেলে অ? অনলাইন ক্লাছ আকৌ পঢ়া বস্তু চাব লাগে। অ বোলো পঢ়িছ? পঢ়িছো। তই কেতিয়া আহিলি আকৌ ইয়ালৈ? তই যে সেই ৰজাৰ নিচিনাকে ঠেংটো তুলি বহি আছিলি আৰামত, তেতিয়াই আহিলো। পিছে কৰিছ কি? পঢ়ি আছো, দেখা নাই নেকি? মোৰ যে লগা নাই। নপঢ়ি কি কৰিম? এনেই কথাবোৰ কৈ নাথাকিবি। এনেকুৱা নাই, তোমাৰ সেই বিশ্ববিখ্যাত বহনটো দেখিহে কৈছো। এনেকে বহি পেলাই বৰ ভাল লাগে কাৰণ পঢ়ি পঢ়ি। নহয়, এনেকে বহি ভাল লাগে আৰু নিজে বহি চাবিচোন কেতিয়াবা কিমান ভাল লাগে। লাগে লাগে, তাতে হাতত মোবাইলটো থাকিলে বৰ ভাল আৰু ন? পঢ়া হয় নে পঢ়া হয় কমকে নাপায়। এই ভাই, মই জানো ন, মই পঢ়িছো ন, চিন্তা কৰিবলৈ কি হ'ল তাতে ইমান? তই বেয়া পাইছ নি আকৌ? হেৰ মৰমতহে কৈছো। চাওঁ ফোন দে, মন কৰি আছো এইকেইদিন। এই নেটটো এঘণ্টাও নাথাকে। কি চাওঁ ইমান? হ'ব, মই সৰু ল'ৰা নহয় এতিয়া। 10ৰ 9ৰ পৰীক্ষা দিম, ডাঙৰ ল'ৰা এবাৰ। পঢ়ো আকৌ সিমান, সেইটো কাৰণে নেটটো যায় আকৌ। কথা ক'লে হ'ব নি? কথা ক'বলৈ আহে। 9ৰ পৰীক্ষা দিম, সি আকৌ এবাৰ মোক সৰু ল'ৰা বুলি ক'লে আহিছে। বাৰু, সৰু ডাঙৰ চব দেউতাই বুজাব ৰ। ই বাৰু সঁচাকে লগাই দিব নি? এই পাত্তে নিদিয়ে। 100 গৰু মাৰিলে যে বাঘৰ মৰণ হয়, তাৰ প্ৰমাণ মাজে মাজে সময় এৰি দি থয়। ডাঙৰ কথা ক'লেই জানো ডাঙৰ মানুহ হয়? ফেচবুকেই তাৰ প্ৰমাণ, চাব পাৰাগৈ। A few moments later. দাদা, তেলটো মাৰিবই লাগিব, কম্পালচৰি।